চালা আজি কি হ'লে বহনি চহনি নহ'ব নেকি পেচেণ্ট চেচেণ্ট নাই ৰাখো নামো দিলে দেখোঁ বহুতকেইটাই এতিয়া কোনোৱে অহা নাই 15টামানে নাম আছে দেখোঁ এতিয়া কোনোৱে আহি পোৱা নাই আহেনে নাহিবা বেপাৰ আজি বেয়াই হ'ব নেকি আছোঁ বাৰু কি হয় দেখা যাওক বাইদেউ ছাৰ আহিছে ছাৰ আছে মোৰ নামটো দিছে নে ইয়াত তোমাৰ নাম হৰকান্ত নেকি নহয় হৰেণ 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 ভুলকৈ লাগিছে নেকি ইয়াতে হৰকান্ত বুলি আছে তুমি অলপ ইয়াতে ৰোৱা মই ছাৰক সুধি তুমি হেৰি চালা বৈভৱ জিলা চকীতে বোলে একো নাই ক'ত বহো ইয়াতে বহিব পাৰি নেকি বহুত ইয়াতে ছাৰ পেচেণ্ট এটা আহিছে কোন পেচেণ্ট হৰকান্ত বুলি ইয়াতে আছে নাম হৰেণ হয় নেকি এতিয়া ভিতৰলৈ পঠাই দিয়া ৰেজিষ্টাৰখন দিয়া এতিয়া ভিতৰলৈ পঠাই দিয়া ইছ ৰাম আহিলে এটা পেচেণ্ট কিবাকৈ আজি পাইছিলোঁ দে ওলাল 500 টকা এটা হৈ যাব ঐ চিষ্টাৰ পঠাই দিয়া পেচেণ্টটো আহিব দিয়া ছাৰ আপুনি ডক্টৰ বহ তুমি হৰণ নেকি এনেকৈ বহোঁ মই এনেকৈ বহি ভাল পাওঁ হয় নেকি তোমাৰ নামে হৰণ নেকি এই কালি যি মাষ্টৰে ফোন কৰিছিল মাষ্টৰ চিনি পায় ন আপুনি কেনেকৈ চিনি পায় এই মোৰ লগৰে হয় সি মাষ্টৰ হ'ল মই ডক্টৰ হ'লো ন ডক্টৰ হ'ল আপোনাৰ মালটো বেছি ন মোৰ মালটো বেছি অলপমান বাহিৰা পাই এতিয়া তোক বাৰু দিলে নামটো তই এতিয়া কি প্ৰব্লেম লৈ আহিলি মোৰ একো নাই খাবা খোবা একদম নোৱাৰা আছোঁ খাবা খুবা নোৱাৰা হৈছে আৰু ৰাতি ঘুমতি নাই ৰাতি ঘুমতি নহয় কিন্তু এতিয়া কি বেমাৰ হ'ল নাজানো কিবা ভাতো বেলেগ খাব নোৱাৰা হৈছোঁ কিবা বেলেগ বাহিৰা কিবা বাহিৰা একো নাই কিবা চিৰা তিৰা কিবা সেনেকুৱা হৈছে নেকি প্ৰেমত পৰিছোঁ পৰিছ কি নাম নে চন্দনা চন্দনা কি নে এনে গুড়া তিৰি ফটো চাব নেকি নাচা বাৰী তিৰি প্ৰেমত পোৱা নাইতো তই সেই নহয় জিয়া হে তোক দেখোন দেহাত হাক বেৰাই বল নাই তই জিয়া কথা পাৰছ হে সেই কি কৰ একো নাই আপোনাৰ দেহাত মোৰ বেছি আছে মই কৈছোঁ নেকি এতিয়া মই জিয়া কথা বুলি মোক এনেই চাব মই ডক্টৰ মানুহ আপোনাক চিনাকি নেকি লাগিছে এই নাই ক'ত চিনি পায় তই এই তোৰ বেলেগ বেমাৰ কওঁ কি বেমাৰ লৈ দেখা পাইছোঁ নেকি মই নাই দেখা চাওঁ এখন চাওঁ এইখন মই এইবিলাক ভাইৰাছৰ কাৰণে মাৰিছোঁ কি ভাইৰাছ এইগিলা বহুত কিবা কিবি বেক্টেৰিয়া আছে না সেইকাৰণে মাৰি লৈছোঁ দাদা কওঁ আৰু পেচেণ্ট আহি ৰখি আছে বাহিৰত মই আপোনাৰ ওচৰত বহি লওক নালাগে তই আগতে বহ তাতে বহিব নালাগে ঘূৰি লওক ঘূৰিলোঁ ভালকৈ বহ এতিয়া কৈ তোৰ কি হৈছে মোৰ কথাখিনি গৈ আছোঁ প্ৰেমতে বস্ছোঁ মই প্ৰেমতে বস্ছ প্ৰেমত পৰাৰ ঔষধ মই দিব নোৱাৰোঁ নোৱাৰোঁ তোৰ বেলেগ কি বেমাৰ হৈছে ভোক লগা কিবা যদি ভোক লগা মই ভাত পানী একদম খাব নোৱাৰিছোঁ ভাত পানী খাব নোৱাৰা তই বৰ সমস্যা কৰিলি তই সেইটোত চলিউশ্যন নাই মোৰ তাত ভাতৰ বেলেগ বেলেগ বস্তু খাব নোৱাৰি তোৰ সেইটো হ'ব লাগিলে তোৰ কিবা বেলেগ হ'ব লাগিব তোৰ যদি ওজন চোজন বাঢ়িছে পেট চেট ওলাইছে তেতিয়াহ'লে মই মোৰ পেটটো ওলাইছে হে পেটো ওলাইছে আকৌ ভাত কিমানমান খা তই দিনত 1 কেজি চাউল যায় 1 কেজি চাউল একবাৰত নে তই দুইবাৰত আধা কেজিকৈ খায়ে হোম খা আকৌ তই এটা কাম কৰ ৰাতি ৰুটি খোৱা কৰ ৰুটি কেইটা খাম তই এতিয়া কিমানমানকৈ খা এনেই তই ৰুটি খালি 8টা 10টা 10টা ৰুটি তই খা তই হেৰি কৰ এইবাৰকে তই 8খনকৈ ৰুটি খোৱা কৰ 8খনকৈ ৰুটি খোৱা কৰ তাৰপিছত তোৰ যদি ওজন আৰু পেট নকমেই তেতিয়াহ'লে এসপ্তাহ পিছত মোৰ তাত আকৌ আহিম আকৌ 8খনকৈ ৰুটি খাবি কিন্তু তই একদিনত 8খন তই 10খন খাই আছিলি 2খনকৈ কমাই দি 8খনকৈ খা একদিন 8খন নহ'ব ছাৰ বেছিকৈ খাব লাগিব নাই তই 8খন খা 8খনকৈ খাওঁ তই 8খনকৈ খা এসপ্তাহ পিছত আকৌ মোৰ কাষত আহিবি যা এসপ্তাহ পিছত আকৌ আহিবি যা আপুনি থাকিব নাতে মই থাকিমে তই এসপ্তাহ পিছত আহিলি এইবিলাক কি বনোৱাই নাই আৰু কেম্পাছটো অলপমান হেৰি হৈছে দে পইচাটো কি কৰি আছে পইচাগিলা আছে দে আৰু বহুত কিবা কিবি চাইড বিজনেছ আছে না এইকেইখন বেলেগ লগাব লাগে কি প্লাষ্টিকৰ লগাইছে তুমি যা এসপ্তাহ পিছত আহিবা যা যাওক আহিম বাৰু যা পেচেণ্ট ৰখি আছে কোন আছে আছে আৰু বহুত পেচেণ্ট আছে যা জীয়াইছে আছে নেকি এই আপি হৈছে সেইকাৰণে যা যা কি বুলি কয় মোক যি চাবা যা তই চিৰা চাব নালাগে তই যা তই যাৱ যা ছাৰ আজি আপোনাৰ নাই একা সেইটো এই ছুটীত আছে জীয়াটো
চিটি দেছি মই ডাইৰেক্ট সোমাই আহিছোঁ দিয়া একো নহয় এই বহিব সময় নাই যাম সোনকালে যাম কিয়া মোৰ কি হ'ল কমাই দিয়া পেটটো ওজনো বেছি হৈছে ৰুটিটো খাইছিলি নে 8খনকৈ আকৌ খাইছোঁ খাইছ তথাপি কমা নাই নাই কমা তই এটা কাম কৰে 4খনকৈ খা কৈছোঁ বহিব কাৰণে আৰে আজি বহিব নালাগে তই এটা কাম কৰ আৰু তোৰ ইমান ট্ৰিটমেণ্টো নাই তই 4খনকৈ ৰুটি খোৱা কৰ সদায় 4খনকৈ তাৰপিছত তই 4খনকৈ খাই পেলাই এসপ্তাহ পিছত আকৌ মোৰ টকা হয় যাওঁ অঁ তেতিয়া কমাই নে নকমাই বাৰু মই চাম এতিয়া তই যা ঔষধ নাযায় ঔষধ এতিয়া দিব নালাগে দেচোন তই এইটো চাই লওঁ মই একবাৰ তাৰপিছত মই ঔষধ লিখি দিম তোক তই যা এতিয়া যা আহিলি তই আকৌ আজি মই বহিম বাহ কি হৈছে তোৰ কিবা চাওঁ নাই এইয়া কমাই নাই নাই কেইখনকৈ ৰুটি খাইছিলি 4খনকৈ নাই 4খনকৈ খাইছোঁ 4খনকৈ খাই আছ তথাপি কমা নাই নাই কমা তই এটা কাম কৰে তোৰ যদি উপাকৰণ কৰণটো কমাই নাই একে ডাইৰেক্ট 1খনকৈ খাৱা কৰি তই এখন অঁ নহ'ব কি আছে নহ'ব কিয়া আমাৰ ইমান ডাঙৰ টাৱা নাই মানে 1 কেজি এটাৰ এখন ৰুটি বনাব লাগে ইমান ডাঙৰ লাগিব হে 1 কেজি ৰুটিৰ এখন এইটো কি হৈছে এখন 1 কেজি ৰুটি অঁ নহয় 1 কেজি আটা হয় ভুল হৈছে দে ভাই কেনে চাতৰে অঁ 1 কেজি এটাৰ এখন ৰুটি তই অত দিনৰ প্ৰতি মই কমাই আনিব দিছিলোঁ তই মানে ৰুটিৰ পৰিমাণটোহে কমাই আনিছ আটা সেইকেইটাই আছে অঁ সিমানে 1 কেজি মানে 8খন বনাইছিলোঁ পিছত 1 কেজি আটাৰ 4খন বনালোঁ 4খন বনাই দিলি এখন বনাব ইমান ডাঙৰ টাৱা ক'ত পাম মান নাই মাৰা এনেকৈ হ'লে তোৰ ক'ত পেট কমবই হে আমাৰ আটা কথা কোৱা নাই নহয় মই ৰুটিৰ কথা কৈছোঁ ৰুটিৰ কথা কওঁতে তই 8খনকৈ খালি আটাটোও কমি যায় না আপোনাৰ ভুল হৈছে মোৰ ভুল এই অসভ্য যা তই এতিয়াৰ পৰাই এটা কাম কৰিবি একে ৰুটিও পৰিমাণ কমাবি আটাৰো পৰিমাণ কমাবি বুজি পাইছ এখন ৰুটি খাব দিলে মানে এইখিনিমান খাবি সিমান অঁ পেটটো নভৰিব কোণাটো নভৰিব দেখোন হয় নাই আকৌ তোৰ পেটটো ঘূৰাব লাগিব নহয় তোৰ পেটটো ৰখে এনেকুৱাই একেবাৰে ভাতে খাব কৰোঁ নেকি আকৌ গাখীৰৰ ভেটুৱা হন দেখো তোৰ পেটটো ভাল লাগে পেটটো হে ভাল লাগে এনেকৈ হ'লে নহ'ব বুজি পাইছ নাই আপুনি বিয়া হৈছে মই বিয়া হৈছোঁ আগতে চলি পলি আছে 5টা চৰকাৰী দমাগিয়ে দি আছে আপোনাক হে চৰকাৰীকে দমা দি কিয় আছে কিয় আজিকালি চলি পলি দুটাতকৈ বেছি হ'লে চৰকাৰী বস্তু বন্ধ নাই কৰে আমি বৃদ্ধহে হ'লোঁ না এতিয়া পেঞ্চন পাব পৰা হ'লোঁ আপোনাৰ কিন্তু সেনেকুৱা নালাগে দেই নালাগে নে? চিনাকি লাগি আছে মোৰ এতিয়া 2-3টা গাৰ্লফ্ৰেণ্ডৰ হেৰি হ'ল লাগে নে গাৰ্লফ্ৰেণ্ড থকা লিগিৰা হ'ল লাগে নে এপাক খুচোন এপাক এইবিলাক খুলিব নোৱাৰে এইবিলাক হস্পিটেলত লাগে এইবিলাক বস্তু মই আজি যাওঁ যা তই আকৌ আহিম না আকৌ তই আহিব নালাগে আৰু তই ৰুটিৰ পৰিমাণটো কমাই দিলি হ'ল আটাৰো পৰিমাণটো কমাই দিবি তোৰ প্ৰব্লেম চল্ভ জানে অঁ আৰু তই এই গাখীৰৰ ভেটুৱাটো মোক দেখাব নাই কি হা হয় নেকি যা এতিয়া আপোনাৰ এচিষ্টেণ্ট কৈ গ'লে তই কি মোৰ এছিষ্টেণ্টক কিয় মাথা মাৰি থাক তই ভাল লাগিছে ভাল লাগছি যা তই বেলেগ সময়ত চাবি যা ফোন নম্বৰ আছে নেকি নাই ফোন নম্বৰ নেৰো যা মই যা তই যা মই আপোনাৰ ঘৰলৈ যাম নেকি নালাগে যা তই মোৰ ঘৰত চিনিও নাপাওঁ কোনো লৈ নাযায় তোক মোৰ ঘৰলৈ ছবি শংকৰ লৈ যা চিনি থ যা হাই ফ্ৰেণ্ডছ আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টাটো বজাই দিব একেবাৰে নাপাহৰিব বাই